নমস্কাৰ বন্ধু-বান্ধৱীসকল আছামিজ অনলাইন টিউচন জেডএছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি আজি শিকিবলৈ ওলাইছোঁ ইংৰাজী গ্ৰামাৰৰ নেৰেশ্যনৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। নেৰেশ্যন। নেৰেশ্যনৰ অসমীয়াত অৰ্থ হ'ল উক্তি। নেৰেশ্যন দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ প্ৰত্যক্ষ উক্তি আৰু ইনডাইৰেক্ট নেৰেশ্যন অৰ্থাৎ পৰোক্ষ উক্তি। আমি প্ৰথমে শিকিম ডাইৰেক্ট নেৰেশ্যন। বক্তাই নিজৰ কথাখিনি নিজে প্ৰকাশ কৰিলে তাক ডাইৰেক্ট নেৰেশ্যন বুলি কোৱা হয়। যেনে ৰাম said I am a student। ইয়াত ৰাম হ'ল বক্তা, গতিকে ৰামে নিজৰ কথা নিজেই প্ৰকাশ কৰিছে। ৰাম said, ৰামে কৈছিল I am a student, মই এজন ছাত্ৰ। ইয়াৰ পিছত আছে ইনডাইৰেক্ট নেৰেশ্যন। বক্তাৰ কথাখিনি আন কোনো দ্বিতীয় ব্যক্তিয়ে যদি প্ৰকাশ কৰে তেন্তে তাক কোৱা হয় ইনডাইৰেক্ট নেৰেশ্যন। যেনে ৰাম said that he was a student। ৰামে কৈছিল যে তেওঁ এজন ছাত্ৰ আছিল। গতিকে ইয়াত ৰামৰ কথা আন দ্বিতীয় এজন ব্যক্তিয়ে কৈছে। ডাইৰেক্ট নেৰেশ্যনত থকা বাক্যটোৰ দুটা অংশ থাকে। ঊৰ্ধ্বকমাৰ বাহিৰত থকা অংশটোৰ নাম হ'ল ৰেপৰ্টিং ভাৰ্ব আৰু ঊৰ্ধ্বকমাৰ ভিতৰত থকা অংশটোৰ নাম হ'ল ৰেপৰ্টেড স্পীচ। যেনে he said, এই অংশটোক কোৱা হয় ৰেপৰ্টিং ভাৰ্ব বুলি। শুদ্ধকমাৰ ভিতৰত থকা বাক্য শাৰী যেনে I am reading, এই অংশটোক কোৱা হয় ৰেপৰ্টেড স্পীচ। ওপৰৰ এই বাক্যটোক ইনডাইৰেক্ট কৰিলে হ'ব he said that he was reading। বন্ধু-বান্ধৱীসকল, ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিয়া কিছুমান নিয়ম আছে। যদি কোনো এটা ডাইৰেক্ট নেৰেশ্যনৰ বাক্যত ৰিপৰ্টিং ভাৰ্বটো said ধৰি দিয়া থাকে, তেন্তে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ টেন্স তলত দিয়া ধৰণে পৰিৱৰ্তন হয়। যেনে ডাইৰেক্টত am, is, are যদি থাকে, ইনডাইৰেক্টত হ'ব was বা were। ডাইৰেক্টত যদি was বা were থাকে, তেন্তে ইনডাইৰেক্টত হ'ব had been। shall থাকিলে would হ'ব, will থাকিলে would হ'ব, can থাকিলে could হ'ব, have বা has থাকিলে had হ'ব আৰু প্ৰেজেণ্ট ইনডিফিনিট থাকিলে past indefinite হ'ব। go, goes থাকিলে went হ'ব। past indefinite থাকিলে past perfect হ'ব। went থাকিলে had gone হ'ব। may থাকিলে might হ'ব। now থাকিলে then হ'ব। today থাকিলে that day হ'ব। tomorrow থাকিলে the next day হ'ব। yesterday থাকিলে the day before বা the previous day হ'ব। last থাকিলে the previous, next day থাকিলে the following day। here থাকিলে there হ'ব। days থাকিলে those হ'ব। I থাকিলে he বা she হ'ব। we থাকিলে they হ'ব। me থাকিলে him বা her হ'ব। us থাকিলে them হ'ব। my থাকিলে his বা her হ'ব আৰু our থাকিলে their হ'ব। you subject যদি থাকে তেন্তে he, she বা I বা we হ'ব। you object থাকিলে him বা her বা me হ'ব।
your থাকিলে his, her বা my হ'ব এনেধৰণৰ। বন্ধু-বান্ধৱীসকল, আমি প্ৰথমেই শিকিম নেৰেশ্যনৰ ক্ষেত্ৰত এছাৰ্টিভ চেণ্টেন্সত কেনেধৰণে নেৰেশ্যন কৰিব পাৰি, অৰ্থাৎ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰিব পাৰি। মই আগতে কৈছিলোঁ যে ডাইৰেক্ট নেৰেশ্যনত দুটা অংশ থাকে। ইয়াৰ প্ৰথম অংশটো হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু দ্বিতীয় অংশটো হ'ল ৰিপৰ্টেড স্পীচ। এই ক্ষেত্ৰত আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আৰু সেই ফৰ্মুলাটো হৈছে এনেধৰণৰ। ৰিপৰ্টিং ভাৰ্বত ছেইডটোৰ ঠাইত told ব্যৱহাৰ কৰিব লাগিব। লগতে ইয়াৰ পিছত কমা শুদ্ধ কমাৰ ঠাইত that ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছতে pronoun চেঞ্জ কৰিব লাগিব। যিহেতু ৰিপৰ্টিং স্পীচৰ প্ৰথম অংশতে থাকে pronoun, গতিকে এই pronounটো চেঞ্জ কৰিব লাগিব। ইয়াৰ পিছত be verb চেঞ্জ কৰিব লাগিব। তাৰ পিছত বাকীখিনি অবজেক্ট যেনেকৈ থাকে তেনেকেই বহুৱাব লাগিব। আমি এতিয়া প্ৰথম এটা বাক্য লৈছোঁ। Ram said to me, কমা শুদ্ধ কমা, I am a doctor. এই বাক্যটো হ'ল ডাইৰেক্ট নেৰেশ্যন। গতিকে ইয়াক ইনডাইৰেক্ট কৰিবলৈ হ'লে আমি ফৰ্মুলা অনুসৰি যাব লাগিব। যেনে ৰিপৰ্টিং ভাৰ্বত ছেইডটোৰ ঠাইত আমি told দিব লাগিব আৰু কমা শুদ্ধ কমাৰ ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছত pronoun চেঞ্জ কৰিব লাগিব। যে pronounটো হৈছে ইয়াত I যদি থাকে he বা she ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছতে be verb চেঞ্জ কৰিব লাগিব। যেনে ইয়াত আছে am থাকিলে was বা were বহাব লাগিব। আৰু ইয়াৰ পিছৰখিনি যেনে আছে তেনেকেই বহুৱাব লাগিব। ইয়াত হ'ব Ram told me that he was a doctor. অৰ্থাৎ এছাৰ্টিভ চেণ্টেন্সত ছেইডটোৰ সলনি told ব্যৱহাৰ কৰিব লাগে আৰু কম্বাইন ৱৰ্ড হিচাপে that ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত pronoun চেঞ্জ কৰিব লাগে। লগতে be verb চেঞ্জ কৰিব লাগিব। আমি ইয়াৰ পিছৰ বাক্যটো লৈছোঁ। Sita said to Hari, কমা শুদ্ধ কমা, I was reading a book. এই বাক্য শাৰীটো ঠিক তেনেদৰেই হ'ব। ছেইডটোৰ ঠাইত told ব্যৱহাৰ কৰিব লাগিব। যেনে Sita told Hari, কমা শুদ্ধ কমা ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছতে pronoun চেঞ্জ কৰিব লাগিব। যে pronounটো হৈছে I থাকিলে he বা she ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে was থাকিলে had been ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত reading a book বহুৱাব লাগিব। ঠিক তেনেদৰে আমি 3 নম্বৰ বাক্যটো লৈছোঁ। The boy said to me, you can dance. ইয়াতো ঠিক তেনেদৰেই হ'ব। The boy যেনেকৈ আছে তেনেকেই দিব লাগিব। ছেইডটোৰ ঠাইত told দিব লাগিব আৰু meটোৰ ঠাইত me দিব লাগিব। ইয়াৰ পিছত কমা শুদ্ধ কমাৰ ঠাইত that ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত pronoun চেঞ্জ কৰিব লাগিব। pronounটো আছে you থাকিলে হ'ব I। ইয়াৰ পিছত be verb চেঞ্জ কৰিব লাগিব। can আছে গতিকে can থাকিলে could হ'ব। ইয়াৰ পিছত dance আছে গতিকে danceটোৱেই বহিব। ইয়াৰ পিছৰ বাক্য শাৰী লৈছোঁ। My father said I did the work. ইয়াতো ঠিক তেনেদৰেই হ'ব। My father ৰ ঠাইত my father এ বহিব। ছেইডটোৰ ঠাইত said এ ব্যৱহাৰ কৰিব লাগিব। ইয়াত কিন্তু said এ বহিব। ইয়াৰ কাৰণটো হৈছে saidৰ পিছত to me নাই। ইয়াৰ পিছত কমা শুদ্ধ কমাৰ ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছত pronounটো চেঞ্জ কৰিব লাগিব। I আছে গতিকে he বহাব লাগিব। যিহেতু my father বুলি কোৱা হৈছে সেয়েহে ইয়াত he ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত did আছে গতিকে didটো হ'ল past indefinite, সেয়েহে আমি ইয়াত past perfect কৰিব লাগে। সেয়েহে didৰ ঠাইত বহিব had done। ইয়াৰ পিছত the work আছে গতিকে the workটো বহুৱাই দিব লাগিব। বন্ধু বান্ধৱীসকল, আমি ইয়াৰে 5 নম্বৰ বাক্যটো লৈছোঁ। Hari said
We have a cow. Harry said. আৰু কমা শুদ্ধ কমা ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছত pronoun চেঞ্জ কৰিব লাগিব। We আছে, we থাকিলে they ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আছে have টো হ'ল be verb, গতিকে যদি have থাকে তেন্তে had ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত a cow আছে, ঠিক তেনেদৰে a cow বহুৱাব লাগিব। ইয়াত হ'ব Hori said that they had a cow. আমি 6 নম্বৰ বাক্যটো লৈছো The man said I shall go to Delhi tomorrow. ঠিক তেনেদৰে ইয়াতো হ'ব The man said আৰু কমা শুদ্ধ কমাৰ ঠাইত বহিব that বহোৱাৰ পিছত আমি pronounটো চেঞ্জ কৰিম। pronounটো আছে I থাকিলে he বহিব। be verb হিচাপে shall will থাকিলে would বহিব। আমি ইয়াত would বহুৱাম। go to Delhi tomorrow থাকিলে the next day বহিব। বন্ধু বান্ধৱীসকল, আমি ইয়াৰে পিছৰ বাক্যটো লৈছো My friend said to me I went to Shillong yesterday. এই বাক্য শাৰীত said to আছে কাৰণে আমি ইয়াৰ ঠাইত My friend told me লিখিব লাগিব। ইয়াৰ পিছত কমা শুদ্ধ কমাৰ ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছতে pronoun চেঞ্জ কৰিব লাগিব। pronoun যিহেতু I আছে গতিকে I থাকিলে he বা she ব্যৱহাৰ কৰিব লাগিব। ইয়াত হ'ব he। ইয়াৰ পিছত went আছে, যদি went থাকে তেন্তে had gone ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ পিছতেই to Shillong বহুৱাব লাগিব। ইয়াৰ পিছত yesterday আছে, yesterday থাকিলে the day before বহুৱাব লাগে। এইখিনিতে এটা কথা মনত ৰাখিব, যদি ঊৰ্ধ্বকমাৰ ভিতৰত do not বা does not দিয়া থাকে তেন্তে তাক indirect কৰোঁতে did not লিখিব লাগে। আৰু যদি did not ধৰি দিয়া থাকে তেন্তে did not ৰ সলনি had not লিখিব লাগে। আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত লিখিব লাগে। যেনে Hori said we do not go there. এই বাক্যশাৰী ঠিক তেনেদৰে হ'ব Hori said কমা শুদ্ধ কমা ঠাইত that বহিব। ইয়াৰ পিছত we pronoun আছে গতিকে we থাকিলে they ব্যৱহাৰ কৰিব লাগিব। do not আছে গতিকে ইয়াৰ ঠাইত did not ব্যৱহাৰ কৰি go there লিখিব লাগিব। ইয়াৰ পিছৰ বাক্যশাৰী লৈছো Sita said my father does not smoke. এই বাক্যশাৰীত হ'ব Sita said আৰু কমা শুদ্ধ কমা ঠাইত বহিব that। ইয়াৰ পিছত pronounটো চেঞ্জ কৰিব লাগিব। my আছে গতিকে my থাকিলে her বহুৱাব লাগিব। ইয়াত কিন্তু মই আগতে কৈছিলো যদি my থাকে his বা her ব্যৱহাৰ কৰিব লাগিব, কিন্তু ইয়াত his কিয় নিদিলো? ইয়াৰ কাৰণটো হৈছে সীতা হৈছে এগৰাকী ছোৱালী, সেয়েহে ইয়াত কিন্তু his নবহি her ব্যৱহাৰ কৰা হৈছে। আমি ইয়াৰ পিছৰ বাক্যশাৰী লৈছো He said to me I did not see the lion. ঠিক তেনেদৰে হ'ব। ইয়াত said to আছে গতিকে ইয়াত ঠাইত বহিব told। He told me আৰু কমা শুদ্ধ কমা ঠাইত that বহুৱাব লাগিব। ইয়াৰ পিছত pronounটো চেঞ্জ কৰিব লাগিব। I আছে, he বা she বহুৱাব লাগিব। কিন্তু he বা she বহুৱাৰ আগতে আমি প্ৰথমে লক্ষ্য কৰিব লাগিব যে বাক্যটোৰ প্ৰথমটো অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বত কি আছে। ইয়াত আছে he আৰু he টো হৈছে পুলিংগ, সেয়েহে আমি ইয়াৰ ঠাইত বহুৱাম he। ইয়াৰ পিছত did not আছে, did not ৰ ঠাইত had not বহুৱাব লাগিব। আৰু see আছে গতিকে see টো হৈ যাব past participle seen the lion। যদি ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটোত always, never, often, regularly, every, is, generally আদি দিয়া থাকে বা বাক্যটো চিৰসত্য হয় তেন্তে ইনডাইৰেক্ট কৰোঁতে তাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। অৱশ্যে মেইন ভাৰ্বটোৰ লগত s বা es যোগ হ'ব। যেনে বিজু said I always go to school. এই বাক্যশাৰীত ৰিপৰ্টেড স্পীচত always শব্দটো আছে, সেয়েহে ইয়াৰ ঠাইত always বহিব। ইয়াত হ'ব বিজু said
কমা শুদ্ধ কমাৰ ঠাইত ডেট বহুৱাব লাগিব, গতিকে ইয়াত ডেট বহিব। ইয়াৰ পিছত আমি প্ৰনাউনটো চেঞ্জ কৰিম, আই আছে, আই থাকিলে হি বা চি বহিব, ইয়াত বহিব হি। যিহেতু ৰিপৰ্টিং ভাৰ্বৰ প্ৰথম ছাবজেক্টটো হৈছে বিজু, আৰু বিজু যিহেতু পুলিংগ, সেয়েহে ইয়াত বহিব হি। ইয়াৰ পিছত অলৱেজ আছে, অলৱেজে বহিব। গো আছে, গতিকে ইয়াৰ ঠাইত অৰ্থাৎ গোৰ ঠাইত গোজ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত টু স্কুল আছে, টু স্কুল বহুৱাই দিব লাগিব। বন্ধু বান্ধৱীসকল, এই নিয়মৰ দ্বিতীয় বাক্যটো লৈছোঁ, ৰিংকু চেইড আই ড্ৰিংক টি এভৰি ডে। ইয়াত বহিব ৰিংকু চেইড, কমা শুদ্ধ কমাৰ ঠাইত ডেট বহুৱাব লাগিব। ইয়াৰ পিছত প্ৰনাউন চেঞ্জ কৰিব লাগিব, আই আছে, গতিকে ইয়াত চি বহিব। চি কিয় বহিব? ৰিংকু হ'ল স্ত্ৰীলিংগ, সেয়েহে ইয়াৰ ঠাইত চি বহিব। ইয়াৰ ঠাইত হ'ব ৰিংকু চেইড ডেট চি ড্ৰিংকছ টি এভৰি ডে। আমি ইয়াৰ পিছত আৰু এশাৰী বাক্য লৈছোঁ, দ্য টিচাৰ চেইড টু আছ মিল্ক ইজ হোৱাইট। এই বাক্যশাৰী কিন্তু চিৰসত্য বাক্য, সেয়েহে এই ক্ষেত্ৰত কেনেদৰে বহিব আমি জানো। এই বাক্যশাৰী চিৰসত্য হয় বাবে আমি ইয়াক একো চেঞ্জ কৰিব নালাগে, ঠিক তেনেদৰেই লিখিব লাগিব। যেনে ইয়াত হ'ব দ্য টিচাৰ চেইড টু ঠাইত টল বহিব, আজ আছে, আজেই বহুৱাব লাগিব, আৰু কমা শুদ্ধ কমাৰ ঠাইত ডেট বহুৱাই ইয়াৰ পিছত ৰিপৰ্টিং স্পীচ শাৰী ঠিক তেনেদৰেই বহুৱাব লাগিব, মিল্ক ইজ হোৱাইট। যদি ৰিপৰ্টিং ভাৰ্বটো চেই ধৰি দিয়া থাকে, তেন্তে ইনডাইৰেক্ট কৰোঁতে ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। যেনে ৰাম চেইজ আই এম এ ষ্টুডেণ্ট। ইয়াত কিন্তু চেইজ আছে। ইনডাইৰেক্ট কৰোঁতে ঊৰ্ধ্বকমাৰ ভিতৰত বাক্যটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ইয়াত হ'ব ৰাম চেইজ, আৰু কমা শুদ্ধ কমাৰ ঠাইত ডেট বহুৱাই প্ৰনাউনটো চেঞ্জ কৰিব লাগিব, আই আছে, গতিকে ইয়াৰ ঠাইত হি বহুৱাব লাগিব। ইয়াৰ পিছত কিন্তু ইজ এ ষ্টুডেণ্ট বহুৱাব লাগিব। আমি আৰু এটা বাক্য লৈছোঁ, দ্য গাৰ্ল চেইজ মাই ফ্ৰেণ্ডছ ৱেৰ প্লেয়িং। ঠিক তেনেদৰেই হ'ব, দ্য গাৰ্ল চেইজ ডেট হাৰ ফ্ৰেণ্ডছ ৱেৰ প্লেয়িং। আমি আৰু এটা বাক্য ল'ম, মাই ছিষ্টাৰ চেইজ আই হেভ এ পেন। ইয়াত হ'ব মাই ছিষ্টাৰ চেইজ ডেট চি হেজ এ পেন। যদি ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো প্ৰশ্নবোধক হয়, তেন্তে চেইটোৰ ঠাইত আস্কড ব্যৱহাৰ কৰিব লাগে। যদি হুৱেৰ, হোৱাট, হুৱেন, হুইচ, হু, হাউ, হুম আদি শব্দৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ হয়, তেন্তে কোনো কম্বাইন ৱৰ্ডৰ প্ৰয়োজন নাই, কাৰণ ইহঁত নিজে একোটা কম্বাইন ৱৰ্ড হিচাপে ব্যৱহাৰ হয়। কিন্তু বিভাৰ্ব হিচাপে এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, শ্বেল, উইল, কেন, কুড, উড, ডু, ডাজ, ডিড আদিৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ হ'লে কম্বাইন ৱৰ্ড হিচাপে ইফ ব্যৱহাৰ কৰিব লাগে। আমি ইয়াৰ কেইটামান উদাহৰণ ল'ম। যেনে নম্বৰ 1, জোনালী চেইড টু মি হোৱাট আৰ ইউ ডুইং। এই নেৰেশ্যনত ৰেপৰ্টেড স্পীচটো প্ৰশ্নবোধক হয়, অৰ্থাৎ ইণ্টাৰগেটিভ হয়, সেয়েহে চেইডটোৰ ঠাইত আস্কড ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াত কমা শুদ্ধ কমাৰ ঠাইত ডাইৰেক্টলি হোৱাট ৱৰ্ডটো আহিব। যেনে জোনালী আস্কড মি হোৱাট আই ৱাজ ডুইং। ইয়াত এনেধৰণে হৈছে, ৰেপৰ্টেড স্পীচটো যিহেতু প্ৰশ্নবোধক আৰু এই বাক্যশাৰী ইণ্টাৰগেটিভ হয় বাবে চেইডটোৰ ঠাইত আস্কড বহিছে, আৰু কমা শুদ্ধ কমাৰ ঠাইত আমি আগতে ডেট ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ইয়াত ডেট ব্যৱহাৰ কৰিব নালাগে, যিহেতু ৰেপৰ্টেড স্পীচৰ প্ৰথম শব্দটো WH লৈ আৰম্ভ হৈছে বাবে। গতিকে ইয়াত ডাইৰেক্টলি হোৱাট ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত প্ৰনাউন চেঞ্জ কৰিব লাগিব। যিহেতু প্ৰনাউনটো ইউ আছে, গতিকে ইউ থাকিলে আই বহুৱাব লাগিব।
ইয়াৰ পিছত বি ভাৰ্ব চেঞ্জ কৰিব লাগিব বি ভাৰ্বটো আৰ আছে আৰু যদি আৰ থাকে ৱাজ দিব লাগিব আৰু বাকীখিনি বহুৱাই দিব লাগিব ইয়াত হ'ব জোনালী asked me what I was doing ইয়াত ইউটো বাক্যটোৰ ছাবজেক্ট সেইকাৰণে ইনডাইৰেক্ট কৰোঁতে ইউৰ পৰিৱৰ্তিত ৰূপটো হোৱাটৰ পিছত ব্যৱহাৰ হৈছে আৰু ৱাজ ভাৰ্বটো তাৰ পিছত লিখা হৈছে ইয়াৰ কেইটামান আমি আৰু উদাহৰণ লৈছোঁ He said to me where will you go ইয়াত হ'ব He asked me where I would go ইয়াত কি হৈছে said to ঠাইত ask ব্যৱহাৰ কৰা হৈছে me আছে মিয়ে দিয়া হৈছে আৰু কমা শুদ্ধ কমা ঠাইত ডাইৰেক্টলি where ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছত pronoun চেঞ্জ কৰা হৈছে pronounটো আছে you থাকিলে I বহুৱাব লাগিব ইয়াৰ পিছত be ভাৰ্বটো চেঞ্জ কৰা হৈছে will আছিলে will থকাৰ কাৰণে would ব্যৱহাৰ কৰা হৈছে আৰু তাৰ পিছত go বহুৱা হ'ল Ram said to Hari why are you crying ইয়াত ঠিক তেনেদৰে Ram asked Hari why he was crying ইয়াৰ পিছত the teacher said to us where were you going ইয়াত হ'ব the teacher asked us where we had been going the man said to me how old are you ইয়াত ঠিক তেনেদৰে হ'ব the man asked me how old I was Sita said to Gita where do you live ইয়াত হ'ব Sita asked Gita where she lived ঊৰ্ধ্বকমাৰ ভিতৰত do does did থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত বাক্যটোৰ পৰা উঠি যায় do does উঠাই দিয়াৰ পিছত মূল ভাৰ্বটো ছেকেণ্ড ফৰ্মত লিখিব লাগে ডিডৰ সলনি হেড লিখিব লাগে আৰু ভাৰ্বটো থাৰ্ড ফৰ্মত লিখিব লাগে যেনে ৰাজু said to me why did you go there ইয়াত হ'ব ৰাজু asked me why I had gone there I said to Hirumoni what do you like ইয়াত হ'ব I asked Hirumoni what she liked He said to me where does Ram live উত্তৰত হ'ব he asked me where Ram lived আমি আৰু এটা বাক্য লৈছোঁ Sita said to Gita do you play cricket এইটো এটা ইণ্টাৰগেটিভ সেন্টেন্স হয় গতিকে Sita asked Gita হ'ব Sita asked Gita ইয়াত কিন্তু ৰিপৰ্টেড স্পিচত WH আখৰ নাই সেয়েহে আমি ইয়াত কমা শুদ্ধ কমা ঠাইত if বহুৱাব লাগিব ইয়াৰ পিছত pronoun চেঞ্জ কৰিব লাগিব you আছে she বহুৱাব লাগিব ইয়াৰ পিছত মেইন ভাৰ্বটো ছেকেণ্ড ফৰ্মত লিখিব লাগিব প্লে আছে গতিকে ইয়াত হ'ব played তাৰ পিছত ক্ৰিকেট আছে ক্ৰিকেট বহুৱাব লাগিব ইয়াৰ পিছৰ বাক্যটো হৈছে the man said to me can you sing ঠিক তেনেদৰে ইয়াতো ৰিপৰ্টেড স্পিচত WH আখৰ নাই সেয়েহে আমি said to ঠাইত asked বহুৱাব লাগিব আৰু কমা শুদ্ধ কমা ঠাইত if বহুৱাব লাগিব if হ'ব ইয়াৰ পিছত আমি pronounটো চেঞ্জ কৰিম you আছে you থাকিলে I দিব লাগিব ইয়াৰ পিছত বিভাৱটো চেঞ্জ হ'ব can আছে গতিকে could দিব লাগিব তাৰ পিছত sing আছে sing বহুৱাব লাগিব আমি ইয়াৰ পিছৰ বাক্যটো লৈছোঁ my friend said to me will you go ঠিক ইয়াতো তেনেদৰে হ'ব ৰিপৰ্টেড স্পিচটো WH আখৰ নাই সেয়েহে আমি ইয়াত said to ঠাইত দিম asked my friend asked me আৰু কমা শুদ্ধ কমাৰ ঠাইত দিম if ইয়াৰ পিছত আমি pronounটো চেঞ্জ কৰিম you আছে you থাকিলে I বহুৱাব লাগিব ইয়াৰ পিছত বিভাৱটো আছে will থাকিলে would দিব লাগিব তাৰ পিছত আছে go বহুৱাব লাগিব ইয়াৰ পিছৰ বাক্যটো হৈছে he said to Rita have you ever seen a tiger he asked Rita কমা শুদ্ধ কমা ঠাইত if বহুৱাব লাগিব if তাৰ পিছত
প্ৰনাউনটো চেঞ্জ কৰিব লাগিব। ইউ আছে গতিকে চি বহুৱাব লাগিব। ইয়াৰ পিছত আছে হেভ থাকিলে হেড দিব লাগিব। ইয়াৰ পিছত ইভাৰ চিন এ টাইগাৰ। তাৰ পিছৰ চেণ্টেন্সটো হৈছে মাই ব্ৰাদাৰ ছেইড টু মি ডিড ইউ প্লে ফুটবল। ইয়াত ঠিক তেনেদৰেই হ'ব মাই ব্ৰাদাৰ আস্কড মি ইফ আই হেড প্লেড ফুটবল। ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো অৰ্থাৎ ৰেপৰ্টেড স্পীচটো ইম্পেৰেটিভ হয় তেন্তে সেই বাক্যটোৰ অৰ্থ অনুযায়ী ছেইডটোৰ সলনি এডভাইজড, অৰ্ডাৰ্ড বা ৰিকুৱেষ্টেড আদি ব্যৱহাৰ কৰিব লাগে। যদি ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যটো ডোনটেৰে আৰম্ভ হয় তেন্তে তাৰ সলনি নটটো লিখিব লাগে। আৰু যদি কেৱল ভাৰ্বেৰে আৰম্ভ হয় তেন্তে টু লিখিব লাগে। ইয়াত বাক্যটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। যেনে মাই ফাদাৰ ছেইড টু মি ডু নট টেল এ লাই। মোৰ দেউতাই মোক কৈছিল মিছা কথা নকবা। এই বাক্যশাৰীত ৰেপৰ্টেড স্পীচটোৰ দ্বাৰা উপদেশ দিয়া হৈছে। সেয়েহে ছেইডটোৰ ঠাইত এডভাইজড লিখিব লাগিব আৰু কমাশুদ্ধ কমা তথা ডোনটৰ ঠাইত নটটো বহুৱাব লাগিব। ইয়াত হ'ব মাই ফাদাৰ এডভাইজড মি নট টু টেল এ লাই। দ্য টিচাৰ ছেইড টু আছ ষ্টাডি হাৰ্ড। শিক্ষকজনে আমাক কৈছিল ভালদৰে পঢ়িবা। ইয়াত কমাশুদ্ধ কমাৰ মাজৰ বাক্যশাৰীত উপদেশ দিয়া হৈছে যে সেয়েহে ছেইডটোৰ ঠাইত এডভাইজড বহুৱাব লাগিব আৰু কমাশুদ্ধ কমাৰ ঠাইত টু বহুৱাব লাগিব। ইয়াত হ'ব দ্য টিচাৰ এডভাইজড আছ টু ষ্টাডি হাৰ্ড। দ্য মেন ছেইড টু মি ডু নট মিক্স উইথ বেড কোম্পানী। ইয়াতো ঠিক তেনেদৰেই হ'ব। কমাশুদ্ধ কমাৰ মাজত থকা বাক্যশাৰীয়ে উপদেশ দিয়া বুজাইছে যে সেয়েহে ছেইডটোৰ ঠাইত এডভাইজড হ'ব আৰু কমাশুদ্ধ কমা তথা ডোনটৰ ঠাইত নটটো ব্যৱহাৰ কৰিব লাগিব। যেনে দ্য মেন এডভাইজড আছ নট টু মিক্স উইথ বেড কোম্পানী। যিহেতু এই বাক্যবিলাক উপদেশমূলক হয় যে সেয়েহে ছেইডটোৰ ঠাইত এডভাইজড ব্যৱহাৰ কৰা হৈছে। দ্য অফিচাৰ ছেইড টু ক্লাৰ্ক পুট আপ দ্য ফাইল। এই কমাশুদ্ধ কমাৰ ভিতৰত থকা বাক্যশাৰীত অৰ্ডাৰ কৰা হৈছে যে সেয়েহে ইয়াত ছেইডটোৰ ঠাইত অৰ্ডাৰ্ড ব্যৱহাৰ কৰিব লাগিব আৰু কমাশুদ্ধ কমাৰ ঠাইত টু ব্যৱহাৰ কৰিব লাগিব। ইয়াত হ'ব দ্য অফিচাৰ অৰ্ডাৰ্ড দ্য ক্লাৰ্ক টু পুট আপ ফাইল। ঠিক তেনেদৰে দ্য কেপ্টেইন ছেইড টু দ্য ছলজাৰ ডু নট গ' এহেড। ঠিক তেনেদৰে ইয়াত কমাশুদ্ধ কমাৰ ভিতৰত থকা বাক্যশাৰীক অৰ্ডাৰ কৰা হৈছে বাবে ইয়াত ছেইডটোৰ ঠাইত অৰ্ডাৰ্ড হ'ব দ্য কেপ্টেইন অৰ্ডাৰ্ড দ্য ছলজাৰ নট টু গ' এহেড। ইয়াত ড'ন্টৰ ঠাইত নটটো ব্যৱহাৰ কৰা হৈছে। এই বাক্য দুষাৰীৰ দ্বাৰা কৰ্মচাৰীক আদেশ কৰিছে বাবে ইয়াত ছেইডটোৰ সলনি অৰ্ডাৰ্ড ব্যৱহাৰ কৰা হৈছে। দ্য মেন ছেইড টু মি প্লিজ হেল্প মি। ইয়াত কমাশুদ্ধ কমাৰ ভিতৰত থকা বাক্যশাৰী হৈছে প্লিজ হেল্প মি। ইয়াত কিন্তু এই বাক্যশাৰীয়ে ৰিকুৱেষ্ট কৰা বুজাইছে। প্লিজ হেল্প মি, অনুগ্ৰহ কৰি মোক সহায় কৰক। সেয়েহে ইয়াত ছেইডটোৰ ঠাইত ৰিকুৱেষ্টেড হ'ব আৰু কমাশুদ্ধ কমাৰ ঠাইত টু ব্যৱহাৰ কৰিব লাগে আৰু প্ৰনাউনটো চেঞ্জ হ'ব। ইয়াত হ'ব দ্য মেন ৰিকুৱেষ্টেড মি, কমাশুদ্ধ কমাৰ ঠাইত টু ব্যৱহাৰ কৰিব লাগিব টু। তাৰপিছত মেইন ভাৰ্বটো বহুৱাব লাগিব। ইয়াত আছে হেল্প, হেল্প দিব লাগিব। তাৰপিছত যে প্লিজটো লিখিব নালাগে, ইয়াত প্ৰনাউনটো চেঞ্জ কৰিব লাগিব। মি আছে হিম দিব লাগিব। ইয়াত হ'ব দ্য মেন ৰিকুৱেষ্টেড মি টু হেল্প হিম। অৰ্থাৎ যদি কমাশুদ্ধ কমাৰ ভিতৰত থকা বাক্যশাৰী
অনুগ্ৰহ কৰি কোৱা হয় যদি প্লিজ থাকে তেন্তে সেইটোৰ ঠাইত ৰিকুৱেষ্টেড বহিব আৰু মি বহুৱাব লাগিব। লগতে কমা শুদ্ধ কমা আৰু প্লিজৰ ঠাইত টু বহুৱাব লাগিব। ইয়াৰ পিছত মেইন ভাৰ্বটো বহুৱাই আৰু প্ৰনাউনটো চেঞ্জ কৰিব লাগিব। যেনে ইয়াত হৈছে দ্য মেন ৰিকুৱেষ্টেড মি টু হেল্প হিম। ইয়াৰ পিছত ৰাম ছেইড টু হৰি প্লিজ ডু নট গ'। ঠিক তেনেদৰেই ইয়াতো কমা শুদ্ধ কমাৰ ভিতৰত থকা বাক্য শাৰীৰ প্ৰথম আখৰটো প্লিজ আছে যে সেয়েহে ছেইডটোৰ ঠাইত ৰিকুৱেষ্টেড বহিব তথা কমা শুদ্ধ কমা আৰু প্লিজ আৰু ডু নটৰ ঠাইত নট টু বহুৱাব লাগিব। তাৰ পিছত মেইন ভাৰ্বটো বহুৱাব লাগিব। ইয়াত হ'ব ৰাম ৰিকুৱেষ্টেড হৰি নট টু গ'। এই ভিডিঅ'টো নেৰেশ্যনৰ 4 নম্বৰ ভিডিঅ' হয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম এক্সক্লেমেটৰী চেণ্টেন্সৰ বিষয়ে অৰ্থাৎ বিস্ময়সূচক বাক্যৰ বিষয়ে। যদি উদ্ধকমাৰ ভিতৰত হাৰ্ৰাস শব্দটো দিয়া থাকে তেন্তে ছেইডটোৰ সলনি এক্সক্লেইমেট উইথ জয় বহুৱাব লাগে আৰু যদি আলাছ শব্দটো দিয়া থাকে তেন্তে এক্সক্লেইমেট উইথ চৰো ব্যৱহাৰ কৰিব লাগে। আৰু কমা শুদ্ধ কমাৰ ঠাইত অৰ্থাৎ কম্বাইন ৱৰ্ড হিচাপে ডেট ব্যৱহাৰ হয় আৰু বাক্যটো টেন্সৰো পৰিৱৰ্তন হয়। যেনে প্ৰনাউনটো চেঞ্জ হ'ব লগতে বি ভাৰ্বসমূহ চেঞ্জ হয়। আমি ইয়াৰ এটা উদাহৰণ লৈছোঁ দ্য বয় ছেইড হাৰ্ৰাহ আই হেভ পাছড। এই নেৰেশ্যনত কমা শুদ্ধ কমাৰ ভিতৰত থকা বাক্য শাৰী প্ৰথমতে হাৰ্ৰাহ আছে সেয়েহে ছেইডৰ ঠাইত এক্সক্লেইমেট উইথ জয় ব্যৱহাৰ কৰিব লাগিব আৰু আই আছে আই প্ৰনাউন চেঞ্জ কৰিব লাগিব। লগতে বি ভাৰ্ব আছে হেভ যদি থাকে তেন্তে হেড বহুৱাব লাগে আৰু বাকীখিনি একেই লিখিব লাগে। ইয়াত হ'ব দ্য বয় এক্সক্লেইমেট উইথ জয় ডেট হি হেড পাছড। ইয়াৰ পিছৰ বাক্যটো লৈছোঁ দ্য অল্ড মেন ছেইড আলাছ আই এম আনডন। ইয়াত ঠিক তেনেদৰেই কমা শুদ্ধ কমাৰ ভিতৰত থকা বাক্য শাৰী প্ৰথমতে আলাছ ৱৰ্ডটো আছে সেয়েহে ছেইডৰ ঠাইত এক্সক্লেইমেট উইথ চৰো ব্যৱহাৰ হ'ব। লগতে কমা শুদ্ধ কমা আৰু আলাছৰ ঠাইত ডেট ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত প্ৰনাউনটো চেঞ্জ হ'ব। আই আছে আই থাকিলে হি বা চি হয়। ইয়াত যিহেতু মেইন আছে গতিকে হি হ'ব। ইয়াৰ পিছত বি ভাৰ্বটো চেঞ্জ কৰিব লাগিব। এম আছে এম থাকিলে ৱাজ দিব লাগিব। তাৰপিছত আনডন বহুৱাব লাগে। ইয়াত হ'ব দ্য অল্ড মেন এক্সক্লেইমেট উইথ চৰো ডেট হি ৱাজ আনডন। ইয়াৰ পিছৰ বাক্য শাৰী হৈছে দ্য বয় ছেইড হাউ বিউটিফুল দ্য ফ্লাৱাৰ ইজ। ইয়াত কিন্তু কমা শুদ্ধ কমাৰ ভিতৰত হাৰ্ৰাহ বা আলাছ ৱৰ্ডটো নাই কিন্তু এই বাক্য শাৰীৰ শেষত এক্সক্লেমেটৰী চেণ্টেন্সৰ চিম্বল আছে সেয়েহে আমি এই বাক্য শাৰীক এক্সক্লেমেটৰী চেণ্টেন্স বুলি ভাবিব লাগিব। যদি এনে নেৰেশ্যন থাকে তেনে ক্ষেত্ৰত ছেইডৰ ঠাইত এক্সক্লেইমেট উইথ ৱণ্ডাৰ বহুৱাব লাগে। তাৰপিছত কমা শুদ্ধ কমা ঠাইত ডেট বহুৱাব লাগে। বি ভাৰ্বটো চেঞ্জ কৰিব লাগে। ইজ আছে গতিকে ৱাজ হ'ব। তাৰপিছত ভেৰি বিউটিফুল বহুৱাব লাগে। ইয়াত হ'ব দ্য বয় এক্সক্লেইমেট উইথ ৱণ্ডাৰ ডেট দ্য ফ্লাৱাৰ ৱাজ ভেৰি বিউটিফুল। ইয়াত কিন্তু এটা কথা মন কৰিবলগীয়া হৈছে যে এক্সক্লেইমেট উইথ চৰো বা এক্সক্লেইমেট উইথ জয় কিয় ব্যৱহাৰ নহ'ল। যিহেতু এই নেৰেশ্যনৰ কমা শুদ্ধ কমাৰ ভিতৰত থকা বাক্য শাৰী প্ৰথমতে হাৰ্ৰাহ বা আলাছ ৱৰ্ডটো নাই বাবে ইয়াত ছেইডৰ ঠাইত এক্সক্লেইমেট উইথ ৱণ্ডাৰ ব্যৱহাৰ হৈছে আৰু কমা শুদ্ধ কমা তথা হাউৰ ঠাইত ডেট ব্যৱহাৰ কৰা হৈছে। আমি ইয়াৰ পিছৰ বাক্য এটা লৈছোঁ দ্য গাৰ্ল ছেইড হোৱাট এ ফেট মেন হি ইজ। ঠিক তেনেদৰে এই নেৰেশ্যনতো এই কমা শুদ্ধ কমাৰ ভিতৰত থকা বাক্য শাৰী বিস্ময়সূচক হয় যে সেয়েহে ইয়াতো ছেইডৰ ঠাইত এক্সক্লেইমেট উইথ ৱণ্ডাৰ বহুৱাব লাগিব।
লগতে কমা শুদ্ধকৰ্ম তথা হোৱাটৰ ঠাইত ডেট বহুৱাব লাগিব। ইয়াৰ পিছত যে প্ৰনাউনটো চেঞ্জ হ'ব তাৰ পিছত বি ভাৰ্বটো চেঞ্জ কৰি বাকীখিনি একেই লিখিব লাগিব। ইয়াত হ'ব দ্য গাৰ্ল এক্সক্লেইমেড উইথ ৱণ্ডাৰ ডেট হি ৱাজ এ ভেৰি ফেট মেন। নেৰেশ্যনৰ 5 নম্বৰ চেণ্টেন্সটো হৈছে অপটেটিভ চেণ্টেন্স। যদি বাক্যটো মেইৰে আৰম্ভ হয় তেন্তে সেইটোৰ সলনি উইষ্ট বা ভগৱানৰ উল্লেখ যদি থাকে তেন্তে সেইডৰ ঠাইত প্ৰেইড ব্যৱহাৰ কৰিব লাগে। আৰু কমা শুদ্ধকৰ্মাৰ ঠাইত অৰ্থাৎ কম্বাইন ৱৰ্ড হিচাপে ডেট ব্যৱহাৰ কৰিব লাগে আৰু মেইৰ সলনি মাইট লিখিব লাগে। যেনে The old man said to me, may you be happy. এই নেৰেশ্যনত হ'ব The old man wished that I might be happy. ইয়াত যিহেতু কমা শুদ্ধকৰ্মাৰ ভিতৰৰ চেণ্টেন্স শাৰী মেইলৈ আৰম্ভ হৈছে, আমি বুজিব পাৰিলোঁ যে এই নেৰেশ্যন অপটেটিভ চেণ্টেন্স হয়। সেয়েহে সেইটোৰ ঠাইত wished ব্যৱহাৰ হৈছে আৰু কমা শুদ্ধকৰ্মাৰ ঠাইত ডেট বহুৱাই ইয়াৰ পিছত বি ভাৰ্ব হিচাপে মে আছে গতিকে মাইট ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত প্ৰনাউনটো চেঞ্জ কৰা হৈছে ইউৰ ঠাইত আই, ইয়াৰ পিছত বি হেপী লিখা হৈছে। মাই ফাদাৰ ছেইড টু মি মে গড ব্লেছ ইউ। এই নেৰেশ্যনত কমা শুদ্ধকৰ্মাৰ ভিতৰৰ বাক্য শাৰী প্ৰথমতে মে আছে, ইয়াৰ পিছত গডৰ কথা উল্লেখ আছে। গড মানে হ'ল ভগৱান। সেয়েহে এনে বাক্যৰ ক্ষেত্ৰত ছেইডটোৰ ঠাইত প্ৰেইড ব্যৱহাৰ হ'ব আৰু কমা শুদ্ধকৰ্মাৰ ঠাইত ডেট বহুৱাব লাগিব। তাৰপিছত গড লিখি মেইটো মাইট কৰিব লাগে, ব্লেছ লিখি আৰু প্ৰনাউনটো চেঞ্জ কৰিব লাগে। ইয়াত হ'ব মাই ফাদাৰ প্ৰেইড ডেট গড মাইট ব্লেছ মি। বন্ধু বান্ধৱীসকল, এয়াই আছিল নেৰেশ্যনৰ এক্সক্লেমেটৰী চেণ্টেন্স আৰু অপটেটিভ চেণ্টেন্সৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'বা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।